নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি আগবঢ়ালোঁ। তাকে চাওঁচোন ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। আজি বনাম ছাগলীৰ মাংসৰ দিল কলিজা এইবিলাক ভুনা। মই কেনেকৈ বনালোঁ সেইটো চাই লওক আপোনালোকে। মই আধা কেজি ছাগলীৰ মাংস লৈ লৈছোঁ। ছাগলী মাংস নহয়, ইয়াতে মাংস আছে, দিল কলিজা সব আছে। এতিয়া মই কুকাৰত দি দিলোঁ আৰু দীঘলে দীঘলে কাটা পিঁয়াজ অকণ দি দিলোঁ। এতিয়া মই ইয়াতে দি দিলোঁ 2 চামুচ আদা আৰু নহৰুৰ পেষ্ট। এতিয়া মই 1 চামুচ হালধি গুড়ি দি দিলোঁ আৰু দি দিলোঁ জিৰা আৰু ধনিয়াৰ গুড়ি আৰু এতিয়া দি দিলোঁ জলকীয়া গুড়ি। মই জলকীয়া গুড়ি কম দিছোঁ, আপোনালোকে যিমানখিনি খায় সিমানখিনি জলকীয়া গুড়ি দি ল'ব আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু এতিয়া সৰিয়হৰ তেল দি দিলোঁ। গোটেইখিনি বস্তু দি মই এখন কাঠৰ চামুচেৰে লৰাই দিম। দেখিছেনে গোটেইখিনি বস্তু আপোনালোকে ভালদৰে মিহলাই ল'ব। তো মই গোটেইখিনি বস্তু মিহলাই এখন ঢাকোন দি ঢাকি দি দিছোঁ। এতিয়া দেখিলেনে মই 5 মিনিট পিছত পিঁয়াজখিনিও সিজি গ'ল আৰু মাংসৰ পৰা যিখিনি পানী ওলাইছিল গোটেইখিনি পানীও শুকাই আহি গ'ল। একদম গোটেইখিনি পানী মই শুকাই দিলোঁ। মাংসৰ পৰা যিখিনি পানী ওলাইছিল আৰু পিঁয়াজখিনিও ভালদৰে শুকাই আহিল। মই অকণো পানী ৰখা নাই, গোটেইখিনি পানী একদম শুকাই দিছোঁ। এতিয়া মই ইয়াতে এনেই কেঁচা পানী অলপ দি দিম যাতে মাংসখিনি সিজি আহে ভালদৰে। এতিয়া পানী দি পেলাই মই চাৰিওফালে অলপ লৰাই দিছোঁ যাতে যিখিনি লাগি আছিল কুকাৰৰ ছাইডত সেইখিনি। এতিয়া মই কুকাৰৰ ঢাকনাখন লগাই দিম। 2টা হুইচেল মাৰি পেলাই মই নিজে নিজে তাৰ ভাপখিনি যাব দিলোঁ। এতিয়া দেখিলেনে তৰকাৰীখিনি কালাৰ কেনেকুৱা হৈছে। এতিয়া মই অলপ পানী আছে সেইটো কাৰণে মই পানীখিনি একদম শুকাবলৈ আকৌ চৌকাত বহালোঁ। পানীখিনি শুকাই যোৱালৈকে মই এইখিনি উতলাই থাকিম। পানীখিনি সম্পূৰ্ণকৈ শুকাব দিব। আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে জোল ৰাখিব। মই ইমানখিনি জোল ৰাখিছোঁ, আপোনালোকে অলপ কমায়ো বেছিও ৰাখিব পাৰে। এতিয়া মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। এতিয়া আমি বলক পৰিৱেশন কৰিম। পৰিৱেশন কৰাটো সম্পূৰ্ণৰূপে আপোনালোকৰ নিজৰ ওপৰত কথা। এই ছাগলী মাংসৰ দিল আৰু কলিজা ভুনা বনাওঁতে বেছি সময় নালাগে। 8 পৰা 10 মিনিট সময়ৰ ভিতৰত হৈ যায়। খুব কম সময় লাগে আৰু খাওঁতেও খুব ভাল হয়। দেখিছেনে তৰকাৰীখিনি খুবেই ধুনীয়া হৈছে আৰু খাওঁতেও খুবেই ভাল হৈছে। তেতিয়াহ'লে নতুন কোনোবাই যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'টো চাই পেলাই কেনে লাগিল আপোনালোকে কমেণ্টছ কৰি মোক জনাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।